এই আপোনালোকে চাওক যেনিয়ে চাই আচলতে যোনফালে চাই সেইফালে দেখিব আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন ব্ৰিডৰ বেলেগ বেলেগ প্ৰজাতিৰ আচলতে কুকুৰ জাৰ্মান চাফাৰ্ড আপোনালোকে চাব পাৰে নহ'লে চাইবেৰিয়ান হাস্কি বিভিন্ন ইয়াৰ লাছা চিজু বিভিন্ন ধৰণৰ আচলতে আমি আহিছোঁ আজি গুৱাহাটীৰ এখন ডগ ফাৰ্মলৈ যাৰ নাম হ'ল ব্লেক উল্ফ কেনেল এহাল দম্পতীয়ে চলাই গৈছে এই সম্পূৰ্ণ বহু বছৰে ধৰি আচলতে এই কেনেল চলাই আছে তেখেতলোকে এই ডগ ফাৰ্ম চলাই আছে কেনেকৈ ধৰণে আগবাঢ়ি গৈছে কেনেকৈ ধৰণে কি প্ৰথমতে কেনেকৈ ধৰণে আৰম্ভ কৰিছিল এই ডগ ফাৰ্ম আৰু আজি কি পৰ্যায়ত আছে আৰু আচলতে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো সেইকাৰণে প্ৰস্তুত কৰিছোঁ যে আপোনালোকে জানিব পাৰিব আপোনালোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশৰ লগত খাপ খাই কেনেকুৱা ধৰণৰ কুকুৰ পুহিব লাগে কাৰণ চবেই বিচাৰে এটা ঘৰত এটা কুকুৰ থকাটো কেনেকুৱা ধৰণৰ কুকুৰ আপোনাৰ ঘৰখনৰ কাৰণে ভাল হ'ব সুইটেবল হ'ব সেইখিনি জানিবৰ কাৰণে আমি কথা পাতিম আমাৰ লগত আছে শ্ৰুতি বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰুতি বৰুৱা হয় আৰু মই এই কেনেলখনৰ লগতে জড়িত আছিলোঁ আজি 2008ৰ পৰাই আমাৰ অলৰেডি আছিলে 2008 হয় 8ৰ পৰা আছিলে কিন্তু আমি গুৱাহাটীত ইয়াতে ভালকৈ প্ৰপাৰলি যেতিয়া ছেট আপ কৰিছোঁ সেইটো হৈছে 2012ৰ পৰা 2012 হয় আৰু তেতিয়াৰ পৰাই আছিলে ষ্টাৰ্টিঙতে ফাৰ্ষ্ট দুটা জাৰ্মান শ্বেফাৰ্ড আৰু এটা লেব্ৰাডৰৰ পৰা আমাৰ আৰম্ভ হৈছিল এনেকৈ যেনেকৈ নৰ্মেল আমাৰ ডে টু ডে আমি যেনেকৈ এটা চবেই মই সৰুৰ পৰাই কুকুৰ ভাল পাইছিলোঁ বা যিকোনো এনিমেল লাভাৰে আছিলোঁ এতিয়াও হয় বাৰু কিন্তু মানে তেতিয়া আমি এনেকুৱা ভাবা নাছিলোঁ যে এটা তেনেকুৱা এটা কনচেপ্ট বা এনেকুৱা থাকিব পাৰে যেতিয়া সেইটো মোৰ লগত আহিল তাৰ লগত লাহে লাহে জড়িত যেতিয়া হৈ গ'লোঁ সোমাই পৰিলোঁ হয় মই আৰু মোৰ হাজবেণ্ড আমি যেনেকৈ যেতিয়া সোমাই গ'লোঁ সময়ে সময়ে যে ইটো বস্তু এনেকুৱা কৰিব পাৰি এনেকুৱা আৰু আমি যিহেতু বাহিৰত থকা আছিলোঁ তাতে আমি বেংগলোৰত আছিলোঁ তাতে 10 বছৰ থাকোঁতে আমাৰ তেতিয়াও আছিলে লগত প্ৰথমতে আচলতে আপোনালোকে কুকুৰ প্ৰেমী আছিলে ডগ লাভাৰ আছিলোঁ আমি তাৰপিছত পেট পেৰেণ্টছ হ'লোঁ তাৰমানে যেতিয়া কুকুৰটো আমি ৰাখি ডাঙৰ কৰিলোঁ তেতিয়া আমি পেট পেৰেণ্টছলৈ গ'লোঁ তাৰপিছত আমি লাহে লাহে যেতিয়া সিহঁতৰ মানে বস্তুবিলাক গম পালোঁ তেতিয়া আমি ভাবিলোঁ কি এই বস্তুটো আমাৰ অসমত তেতিয়া ইমান মানে প্ৰচলিত নাছিল তেতিয়া আমি এইটো লাহে লাহে ইটোৰ পৰা আমি ষ্টাৰ্ট কৰিব আৰম্ভ কৰিলোঁ যে এইটোৰ পৰাও এটা মানে আৰ্নিং আহিব পাৰে যে এইটো মানে বহুত ধৰণৰ আৰ্নিং থাকে মানুহৰ কিন্তু এইটো মোৰ এনেকুৱা নহয় যে আমি সিহঁতক মানে এটা এই মেচিন টাইপ নহয় বাট লাইক যেনেকৈ মানুহে যে ছাগলী কৰে গৰু কৰে কিছুমান আজিকালি গাহৰিও কৰিব বহুতে লৈ লৈছে চ' ঠিক তেনেকৈ কৰি এই পেডিগ্ৰীড ব্ৰিডছ বুলি কয় ইহঁতক এইটো যিহেতু বাহিৰৰ পৰা অনা হয় তেনেকৈ গৰুৰো বাহিৰৰ পৰা আনে গাহৰিৰো আছে বাহিৰৰ পৰা আনে প্ৰতিটো জন্তু তেনেকৈ অনা হয় তো ঠিক তেনেকৈ কৰি চ' আমি এই কুকুৰৰ হেৰিত যিমানখিনি পাৰোঁ আমি যিমানখিনি এই মানুহক নলেজ দিব পাৰোঁ একৰ্ডিংলি সিহঁতৰ হেৰিৰ লগত আমি এইখিনি আনি পেলাই মানে আমি ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰা চ' তেতিয়াৰ পৰা আমি মানে ইয়াতে ব্ৰিডিং কেতিয়াৰ পৰা কৰোৱা হ'ল আপোনালোকে কাৰণ প্ৰথমতে আনি পেলাই এইটো ইয়াতে আচলতে নিজেই পুহিবলৈ অনা হৈছিলে তাৰপিছত লাহে লাহে আপোনালোকে ব্ৰিডিং কেতিয়াৰ পৰা আৰম্ভ কৰিলে কেনেকৈ কৰিলে যেতিয়া এটা কুকুৰ মানে ৰাখোঁ আমি ফিমেল ডগ এটা তাৰপিছত আনাডাৰ তাৰ যেতিয়া মানে 2 বছৰমান হৈ যায় তেতিয়া তাৰ নেক্সট সাধাৰণতে আমাৰ যেতিয়া কয় পিউবাৰ্টি আহে চ' তেনেকুৱা পিৰিয়ডছ হয় পিৰিয়ডছৰ যেতিয়া 2বাৰমান পিৰিয়ডছ হৈ যায় তাৰপিছত তাক মেটিং কৰাব লাগে যিহেতু এটা এনিমেল হয় এইটো নেচাৰেল বস্তু এটা চ' সেইটোতো কৰাব লাগিবই চ' যেতিয়া তাৰ এটা মেট এটা থাকে তাৰ লগত মেটিং কৰাই দিয়া হয় তাৰপিছত তাৰ লাহে লাহে প্ৰজেনিটো বাঢ়ি যায় চ' ঠিক তেনেকৈ কৰি যেতিয়া এইটো বাঢ়া হয় তেতিয়া সেইটো এটা মানুহে যেতিয়া মানে এটাহে ৰাখিব পাৰিব তাতছে বেছিতো ইমান ৰাখিব নোৱাৰি চ' তেতিয়া কি কৰা হয় তাক অবভিয়াছলি আমি চেল কৰিব লাগিব আৰু বেলেগৰো ওৱান্স থাকে আৰু যিহেতু বাহিৰত তোমাৰ সেইটো মই যদি বাহিৰৰ পৰা আনি পেলাই চেল কৰিব যাওঁ কিন্তু মোৰ কষ্টিংটো বেছি পৰি যায় ট্ৰান্সপৰ্টেশ্যন বা কিবা আৰু হয়তো বেমাৰ আহে আমাৰ ৱেডাৰটোৰ লগত মিক্স নহয় কিন্তু যেতিয়া আমাৰ প্ৰপাৰ ইয়াৰে হ'ব ইয়াৰে থাকি পেলাই ইয়াতে থাকিয়ে যেতিয়া আমাৰ ব্ৰিডিংটো হ'ব তেতিয়া সিহঁতে আমাৰ ৱেডাৰ প্লাছ আমাৰ চব মানে এনভাইৰনমেণ্টটোৰ লগত খাপ খুৱাই লয় চ' তেতিয়া সিহঁতৰ যেতিয়া নিজৰ ব্ৰিডিং হয় নিজৰ যেতিয়া পাপিজবিলাক হয় সিহঁতৰো তেতিয়া হেল্থটো বেছি ভাল থাকে যেনেকৈ চাইবেৰিয়ান হাস্কি যোনটো আচলতে কয় যে বৰফৰ দেশতহে থাকে চ' ইয়াত যেতিয়া ব্ৰিডিং কৰা হয় তেতিয়া সেইটো আমাৰ ইয়াৰ লগত মিলে হয় এইটো এটা মানুহৰ বহুত কথা থাকে মানুহে এইবিলাক একচুৱেলি ক'ব যায় বহুত কিন্তু আমাৰ যিটো ঠাণ্ডাত লাগে মোৰ এনেকুৱাও আছে টাইম য'ত মই সিহঁতক দেখা পাওঁ সিহঁতৰ লেপৰ তলত শুৱে আমাৰ লগত
আমাৰ লগতো শুব বিচাৰে যে ঠাণ্ডা দিনত সেইটো ঠাণ্ডাত কিন্তু আমি দেখিছোঁ কি সিহঁতে বৰফত গাঁত খান্দি পেলাইহে থাকে কিন্তু সেইটো এটা আমাৰ ধাৰণা আমাৰ তাক এইটো মিথ বুলি কওঁ মিথ আমি সেই মিথটোত থাকিলে নহ'ব এতিয়া আমি কিছুমান বস্তু সিহঁতৰ বডিটো আছে য'ত এডজাষ্ট কৰি পেলাই সিহঁতক এইটো কৰি দিয়ে আৰু বহুত ৱেজ আছে আজিকালি আমাৰ গৰমত আমি AC চলাওঁ সিহঁতক ধুনীয়াকৈ প্ৰপাৰ AC দিয়া খায় সিহঁতৰ হয়তো সিহঁতৰ বেছি লুমবিলাক যেতিয়া সৰি থাকে সিহঁতক ধুনীয়াকৈ ট্ৰিম আপ কৰি পেলাই সিহঁতক মানে ধুনীয়াকৈ গা চা ধুৱাই ভালকৈ ৰাখিলে সেইটো অবভিয়াছলি সিহঁতেও লাহে লাহে এইটো এডজাষ্ট হৈ আহে আচ্ছা মানে এইটো আচলতে আমাৰ যোনটো ইয়াৰ ক্লেমেটাইজ চ' সেই এডজাষ্ট হৈ যায় হয় আৰু এটা কথা মই সুধিব আজিকালি সঘনে ইউটিউবত দেখিবলৈ পোৱা যায় যে 2000 টকাতে আচলতে লেব বা তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰজাতিৰ কুকুৰ পোৱা যায় তো 2000 টকা 3500 টকা আমি বহুতখিনি ভিডিঅ' দেখিছোঁ চ' আপোনালোকে তেনেকুৱা ধৰণৰ মানে লেব বা যিকোনো ধৰণৰ কুকুৰ তেনেকৈ দিয়ে নে সেইটো আচলতে কনচেপ্টটো কি গোটেই বস্তুটো সেইটো এটা আপোনালোকক কওঁ মানুহে ফাৰ্ষ্ট ইউটিউব যেতিয়া চেক কৰে সদায় মানুহৰ মেণ্টেলিটি থাকে যে মই চবতছে কমত কি পাম মই চবতছে কমত কুকুৰ এটা ল'ব বিচাৰোঁ আপোনালোকে কেতিয়াবাও যদি সেইটো চাব যায় কিন্তু চাবচোন কেতিয়াবাও যদি কালচাৰ স্পিচ বুলি এটা কোনো ব্ৰিডে নাই এইটো লোকেল কুকুৰ সেইটো লোকেল কুকুৰ বুলি ক'লেও বেয়া নহয় কাৰণ সেইটো আপুনি এইটো স্পিচ যেতিয়া চাব স্পিচ বুলি থাকিব পাৰে বা জাৰ্মান স্পিচ থাকে কিন্তু কালচাৰ স্পিচ বুলি ৱৰ্ডটো নায়েই সেইটো এটা মানে হয়তো নাগালেণ্ড বা এনেকুৱা ঠাণ্ডা দেশৰ কুকুৰ যিবিলাক থাকে সেইবিলাকক সিহঁতে ষ্ট্ৰীট ডগছখিনিক আনি সেইবিলাক মানে মানুহে মানে কেতিয়াবা এইবিলাকে বিক্ৰী কৰি থাকে সেইটোৱে চবতে চিপত পায় আচলতে মানে যোনটো আমি চিপ ডগ আচলতে 2000 টকীয়া লেবটো আচলতে সেইটো ষ্ট্ৰীট ডগ হয় সেইটো লেব নহয় 2000 টকাত লেব নোপোৱা তুমি কেতিয়াও সেইটো কালচাৰ স্পিচ হয় আৰু তোমাক এটা কথা তুমি চাবা কুকুৰ যেতিয়া ল'বা তুমি ভাল লাইন চেক কৰিব লাগে যে এইটো ক'ৰ পৰা আহিছে ফাদাৰ মাদাৰ আমি কেতিয়াবাও চাওঁনে নাই ডাইৰেক্ট ভাল লাগিছে লৈ ল'লোঁ সেইটো হ'লে নহ'ব আৰু ঘৰত গ্ৰ'থ আছে সিহঁতৰ ব'ন চাব লাগিব কেনেকুৱা ষ্ট্ৰাকচাৰ কোৱালিটি যাক কয় আজি এটা তুমি বস্তু এটা ল'ব গৈছা তোমাৰো তাতে পইচা আছে হাৰ্ড আৰ্ণ মানি সোমাই থাকিব তুমি এটা মেণ্টেলি ৰেডি হৈ যাবা যে মই সঁচাকৈ এটা কুকুৰেই ল'ব গৈ আছোঁ তো তুমি অবভিয়াছলি এটা ভাবিবা যে মোক এটা ভাল কুকুৰ লাগে হয়নে নহয় সেই একৰ্ডিংলি তুমি চাবা যে মই যদি কওঁ কি মোক চবতছে কমত এটা কুকুৰ লাগে সেনেকুৱা নহয় তুমি এটা আজি 100 ৰুপিজতো তুমি এখন দোকানত এটা টি চাৰ্ট পাব পাৰা ৱেৰএলছ তুমি এটা ব্ৰেণ্ডেড টি চাৰ্টৰ দাম তুমি 100 টকাত কেতিয়াও নোপোৱা সেইটো বহুত ডাঙৰ পাৰ্থক্য আছে এখন গাড়ী লৈও আছে তেনেকুৱা এটা তুমি চাব গ'লে গৰুৰো আছে আমাৰ লোকেল গৰু এটাৰ দাম চাবা আৰু ৱেৰএলছ তুমি আজি যিমান দামী জাৰ্চি হওক হোলষ্টেং হওক সিহঁতৰ দাম বেছি তেনেকৈ ছাগলীৰো আছে বিটল আছে এইবিলাক আজিকালি বহুত বেলেগ বেলেগ ব্ৰিড ভেৰাইটিজ আছে চ' ঠিক তেনেকৈ কৰি কিয় লয় এইটো এটা ব্লাড লাইনটো চাই যে ভাল ব্লাড লাইনৰ এটা তুমি ল'লে তেতিয়া তোমাৰ আজি যেতিয়া তুমি কম্পেয়াৰো কৰিবা তোমাৰ কুকুৰটো বা বেলেগ এটাৰ লগত তেতিয়া তোমাৰতো ভাল থাকিলে তুমি ভাল পাবা নিজৰো ভাল লাগিব যে তুমি এটা স্পেণ্ড কৰি মই তাক ভাল এটা সেয়া দিছোঁ আৰু চাব লাগিব যে কুকুৰটো তুমি মই এটা ফেমিলি মেম্বাৰ কৰিব গৈ আছা তুমি তাক সেইটো চিন্তা কৰিবা যে তোমাৰ ফেমিলি মেম্বাৰ হ'ব গৈ আছে সি তোমাৰ বেলেগ কোনো নহয় মই আগৰ দিন নাই যে মই কুকুৰ এটা বান্ধি থৈ দিছোঁ 24 ঘণ্টা মই বান্ধি থৈ দিছোঁ আগৰ সেইটো নাই কুকুৰ এটাৰ নিজৰ ইনষ্টিংক্ট আছে তোমাক যেতিয়া সি তোমাক ভাল পাব বা তুমি ৰাখিবা সি তোমাক নিজৰ মানে মেম্বাৰ নিচিনা যেতিয়া যাব সেই প্ৰটেকশ্যনটো তাৰ অট'মেটিক আহে হয় কিছুমান কুকুৰৰ নাহে যেনে কিছুমান আপুনি তেনেকুৱা কিছুমান থাকে যে মোক ঘৰত একদম ফ্ৰেণ্ডলি কুকুৰ এটা লাগে জাষ্ট খালি ভুকিলেই হ'ল একো নালাগে সেনেকুৱা ল'লে তুমি পাবা যে লেব্ৰেডৰ এটা লৈছোঁ সি তোমাক এণ্টাৰটেইনমেণ্ট টাইপতে থাকিব তাৰ একচুৱেলি তাৰ ট্ৰেডছবিলাকে তেনেকুৱা চ' তুমি যদি ভাবা যে মোক এটা মানে প্ৰটেকশ্যনৰ কাৰণে লাগে বা গাৰ্ডিং ডগ থাকে বা মই এনেকুৱা টাইপছৰ বিচাৰিছোঁ চ' একৰ্ডিংলি তুমি ল'ব লাগে আৰু এটা ফ্লেটৰ কাৰণে মই কেতিয়াও এটা ডবৰমেন বা এটা ডাঙৰ কুকুৰ কেতিয়াও মানে ছাজেষ্ট নকৰিম কাৰণ তাৰ এক্সাৰচাইজ দৰকাৰ তাৰ সেই এক্সাৰচাইজটোৱে এটা ফ্লেটত ভিতৰত সি নাপাব আৰু হয়তো মানুহৰ আজিকালি বহুতেই সময়ৰ অভাৱ আৰু সেই সময়ৰ অভাৱত তাক হয়তো সেইখিনি টাইম দিব নোৱাৰিব পাৰে ৱাকিঙৰ চ' সেইটো হিচাপত বহুত সৰু ব্ৰীড আছে বিগল ল'ব পাৰে ফ্ৰেঞ্চ বুলডগ ল'ব পাৰে আজিকালি বিভিন্ন আছে তেনেকুৱা ককাৰ স্পেনিয়েল চিজু
লাচা আপছো এইবিলাকো ল'ব পাৰে চ' সেইবিলাক জাষ্ট মানে কম সৰু হেৰিত এডজাষ্ট হৈ যায় কিন্তু এটা ডাঙৰ ব্ৰিডৰ কাৰণে আপুনি তেনেকৈ টাইম দিব লাগিব চ' তুমি যেনেকৈ তেনেকৈ টাইম দিবা একৰ্ডিংলি সি তোমাক তেনেকৈ টাইম দিব ঠিক আছে এতিয়া আপুনি যেনেকৈ ক'লে যে এটা ফ্লেটত চ' সৰু ব্ৰিড যেনেকৈ চিজু হৈ যাওক তেনেকুৱা ধৰণৰ ব্ৰিড ৰাখিব পাৰি চ' এতিয়া যে কওঁ কিছুমান মানুহ আমাৰ দৰ্শক এনেকুৱা আছে যোনে ছাপ'জ গাঁৱত বা তেনেকুৱা ধৰণৰ যাৰ এৰিয়া আছে যাৰ ঘৰত ডাঙৰ চোতাল আছে চ' তেনেকুৱা ধৰণৰ জেগাৰ আছে তেখেতলোকে বিচাৰে যে এটা কুকুৰ তেখেতলোকে কি কুকুৰ পোহাটো উচিত ব্ৰিড কোনটো ল'ব লাগে আৰু এটা কথা গাঁও তাহাঁতে তেনেকুৱা তাহাঁতক কেনেকুৱা ৰিকুৱাৰমেণ্টছ আছে সেইটো এটা চাব লাগিব যে সিহঁতে যদি মোক এটা গাৰ্ডিং হিচাপে লাগে তেতিয়াহ'লে মই এটা অবভিয়াছলি গাৰ্ডিং ব্ৰিডছবিলাক চাব লাগিব যে জাৰ্মান শ্বেফাৰ্ডে লাগে কি আৰু চবৰে কিন্তু এটা নিজৰ পাৰ্থক্য আছে দেই যেনেকৈ আপোনাৰ শ্বেফাৰ্ড বুলি জাৰ্মান শ্বেফাৰ্ড বুলি কয় সিহঁতক আকৌ আগৰ দিনত তাতে ছাগলী ভেড়া যে মানুহবিলাকে এৰি দিয়ে সিহঁতে আকৌ সেইবিলাক কাউণ্ট কৰি পেলাই আনিব পৰা কেপাচিটিও আছে সিহঁতৰ চ' তেনেকৈ সেইখিনি সিহঁতে যদি ট্ৰেইন কৰিব পাৰে নিজৰ মতে অলপ টাইম স্পেণ্ড কৰি সেইখিনি সিহঁতে কাম পুৰা কৰিব পাৰে জাৰ্মান শ্বেফাৰ্ড সিহঁতে যদি তোমাৰ 20টা ছাগলী এৰাল দিছা যদি তুমি তাক সৰুৰ পৰা শিকাই আছা যে মোৰ লগত গৈ কেইটা ছাগলী আছে সেইকেইটা সি তেনেকৈ কৰি আনিব পাৰে চ' সেইটোৰ কাৰণে সিহঁতে তাক সেইটো কাৰণে ব্ৰিডিং কৰা হৈছিল আৰু প্ৰটেকশ্যন দিয়ে সি পুৰা মানে পুৰা মানে তোমাৰ ফেমিলি হিচাপে সি মানে বহুত ভাল ব্ৰিড হয় বহুতেই ভাল ব্ৰিড হয় তেনেকুৱা আৰু যাৰ স্পেচ আছে তো বহুত কুকুৰ ৰাখিব পাৰে সেনেকুৱা মই নকওঁ যে খালি এইটো এটা ব্ৰিডে যাওক আপোনালোকৰ বহুত নিজৰ আছে গুগল চালে গম পাব মানুহৰ খালি তোমালোকে ট্ৰেডছবিলাক চাব লাগে আৰু একৰ্ডিংলি ল'ব লাগে যে মই যিকোনো এটা ক্ৰছ ব্ৰিড কেতিয়াও মানুহে পটককৈ ল'ব নাপায় আচলতে ক্ৰছ ব্ৰিডবিলাক যোনবিলাক লয় বা এনেকৈ 2000-3000 টকীয়া যোনবিলাক আমাৰ জেনেৰেলি সদ্যহতে ইউটিউবত দেখা ভিডিঅ'ৰ পৰা মানুহে গৈ লয় চ' সেইবিলাকৰ প্ৰব্লেমটো কি হয় লাষ্টত গৈ বহুত প্ৰব্লেম আছে সেইবিলাকৰ কি হয় আজি এটা কমত পাই মই এটা কুকুৰ পটককৈ উঠাই ল'লোঁ যে কমতে পালোঁ উঠাই ল'লোঁ সেইটোৰ না ব্ৰিড মই আগ পিচ একো নাচালোঁ তাৰ কি হয় ক্ৰছ ব্ৰিডৰ তুমিতো গম নোপোৱা সি কাৰ লগত কি ব্ৰিডৰ ট্ৰেটছ আছে তাৰ তাত দুটা ব্ৰিডৰ হয়তো তাৰ ভাল ট্ৰেটছো আহিব পাৰে হয়তো তাৰ বেয়া ট্ৰেটছো আহিব পাৰে গুণাগুণখিনি বেয়া কেৰেক্টাৰিষ্টিক্সো আহিব পাৰে হয়তো ভাল কেৰেক্টাৰিষ্টিক্সো সোমাই থাকিব পাৰে সেইটোতো মানে মইতো ক'বই নোৱাৰোঁ যাৰ পৰা আনিছোঁ তেখেতেও ক'ব নোৱাৰিব তেখেতে অনলি চেলিং পাৰ্পাছতহে কামটো কৰি আছে চ' তেখেতে ভাবিব কি মোৰ এটা বিক্ৰী হ'লেও মোৰ কিবা এটা যোৱা বাট লাইক সেইটো আমি এজ এ কাষ্টমাৰ ৱাইজ সেইটো মই চাব নালাগে মোৰ নোশ্যনটো থাকিব লাগিব যে মই গৈছোঁ কিয় মোৰ মই ভালকৈ এটা ব্ৰিড উঠাব লাগে যদি মই লেবে লৈছোঁ লেবৰো পাৰ্থক্য আছে আজি তুমি বহুত দামী লেব পাবা কম দামীও পাবা কমৰো আছে কোৱালিটি আছে তুমি একদম যে ৱেষ্ট এটা কোৱালিটি এটা লৈছোঁ সেনেকুৱা কেতিয়াও নহয় সেনেকুৱা ল'লে হয়তো তাৰ বেমাৰো থাকিব পাৰে ভিতৰত তুমিতো ইউ নেভাৰ ন' আৰু মানুহে এটলিষ্ট ক'ব লাগে এইটো কেতিয়াও নহয় যে পাপি মিলছ হয় যোনে ব্ৰিডিং কৰে সিহঁতৰ প্ৰপাৰ মানে ঘৰটোৰ মানে চাইজ য'ত কুকুৰটো থাকিব মাকটোৰ কেনেকুৱা মানে খোৱা চোৱা দিছে কেনেকুৱা খাইছে সেইবিলাক পূৰা প্ৰপাৰ সেয়াৰ মেণ্টেল ষ্টেটাছ কেনেকুৱা ঠিক আছে নে নাই এনভাইৰমেণ্টটো কেনেকুৱা সি ফূৰ্তিত আছে নে দুখত আছে সেইবিলাক চব মেটাৰ কৰে একচুৱেলি এজ এ ব্ৰিডাৰ কিন্তু আমি সেইবিলাক কোনেও নাচায়ে সেইবিলাক জাষ্ট খালি দোকানৰ পৰা মই এটা পইচা দিছোঁ উঠাই লৈ আহিছোঁ সেইটো কৰিব না একচুৱেলি আমি এটা কথা চিন্তা কৰিব লাগে যে যোনে ব্ৰিডিং কৰি আছে সিহঁতকো কৰিব লাগে আজিকালি এটা ডগ ফুডৰ কাৰণেও ডগ ফুডৰোতো তোমাৰ প্ৰাইচিং আছে তুমি এটা ভাল ডগ ফুড খুৱাব লাগিব তাক আৰু তুমি তাক যি নহ'লেও মাংস খুৱাব লাগিব এনেকুৱা নহয় যে মই যি খাইছোঁ তিয়ঁহ খাইছোঁ ফল খাইছোঁ তাহাও খাব এনেকুৱা নহয় ফাৰ্ষ্ট অফ অল কিছুমানে আৰু এটা কয় যে মোৰ কুকুৰটো মই ভেজিটেৰিয়ান বনাই দিছোঁ আমি জানিব লাগিব যে কুকুৰ হয়ে কাৰ্নিভৰাছ হয়নে নহয় সিটো কাৰ্নিভৰাছ এনিমেল আমি তাক ডমেষ্টিকেটহে কৰিছোঁ হয়নে নহয় চ' আমি সেইটো ফুড চাৰ্কেলটো আমি চেঞ্জ কৰিব নোৱাৰোঁ আমি তাক ইচ্ছা কৰিহে আমি তাক ভেজিটেৰিয়ান বনাইছোঁ মই খাওঁ ভেজিটেৰিয়ান চ' মোৰ কুকুৰে ভেজিটেৰিয়ান খাব এইটো কথা যে ভাবি পেলাই কৰোঁ আৰু এইটো যেতিয়া ভেজিটেৰিয়ান বনাই দিয়া হয় তেতিয়া তাৰ সেই গ্ৰ'থটো কমি যায় তাৰ বিভিন্ন হয়তো কিছুমান চিমটমছ আহিব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ
সেইটো একচুৱেলি সেইবিলাকতহে কুৱেশ্যনছ আহে মানুহৰ সেইটো কিছুমানে বহুতো কয় যে মই ভেজিটেৰিয়ান মোৰ কুকুৰ ভেজিটেৰিয়ান আৰু ই বেছি বছৰ জীয়াই থাকিব ভেজিটেৰিয়ান হয় আজি এটা গৰু ভেজিটেৰিয়ান হয় মইতো তাক মাংস খুৱাব নাযাওঁ ন চিম্পল কথা এটা যে এক্সাম্পল যদি দিব হাৰ্বিভৰাছ হয় সি হয়নে চ' এটা হাতীয়ে কেতিয়াও মাংস নাখায় আৰু তাক মই খুৱাবও নাযাম ন তে মই কুকুৰটোক মই যিহেতু ডমেষ্টিকেট কৰিছোঁ তো মই তাক কিয় ভেজিটেৰিয়ান বনাব যাম আপোনালোকে যদি কেতিয়াবা বিচাৰে যে এটা কুকুৰ পোহাৰ কথা আপোনাৰ মৰমৰ এটা যিকোনো ধৰণৰ ব্ৰিডৰ আপুনি কুকুৰ পোহাৰ কথা সদায় আপুনি ব্ৰিডাৰৰ পৰা ল'ব আৰু ব্ৰিডাৰৰ লগত এবাৰ ডিছকাছ কৰিব যে কেনেকুৱা ধৰণৰ লাগে আৰু আমাৰ মানুহে দেখা যায় সদ্যহতে কিছুমান কুকুৰ গৈ পেলাই কিনে মেইনটেইন কৰিব নোৱাৰে বা কম দামত কিনে মেইনটেইন কৰিব নোৱাৰে ৰাস্তাত এৰি দিয়া যায় চ' ৰাস্তাত এৰি যায় সেই কুকুৰটো পিছত কেতিয়াবা গাড়ী চেপাত মৰি যায় বা কেতিয়াবা কোনোবা যদি বেমাৰত মৰি যায় তো তেনেকুৱা ধৰণৰ বহুত দেখা দিয়ে চ' সেই তেনেকুৱা ধৰণৰ আচলতে কৰিব নালাগে যদি আপুনি ভাল পায় চ' সেই ভাল পোৱা কুকুৰটোক সেইমতে মৰম কৰিব লাগে নেকি হয় হয় আপোনালোকৰ ভিডিঅ'টো সেইকাৰণে প্ৰস্তুত কৰিলোঁ কাৰণ বহুতখিনি আমি দেখা পোৱা যাওঁ বহুতখিনি কুকুৰ মানুহে পুহিবলৈ গৈ ৰাস্তাত এৰি দিয়া পৰ্যন্ত দেখা যায় বা তেনেকুৱা ধৰণৰ গাড়ী খুন্দাত মৰি যোৱা পৰ্যন্ত দেখা যায় আৰু কম দামত কুকুৰ কিনিবলৈ গৈ বহুতখিনি মানুহে ঠগন খোৱা দেখা যায় কেতিয়াবা দুদিনৰ পিছত সেই কুকুৰ পোৱালিটো মৰি থাকে কেতিয়াবা সেই কেইদিনমান পোহাৰ পিছত তাৰ ব্ৰিডটো আচলতে বেলেগ এটাই ওলাগে নিছিলে জাৰ্মান স্পিটছ বুলি কিন্তু গৈ থৈ লাহে লাহে আমাৰ গাঁৱত দিয়া কুকুৰটোৰ নিচিনাহে হৈছেগে চ' তেনেকুৱা ধৰণে সেইবিলাকৰ পৰা আচলতে আপোনালোকে বাচক আৰু যদি আপোনালোকে কিনিব বিচাৰে এটা কুকুৰ বা যদি আপোনালোকে এনেকুৱা ধৰণৰ ফাৰ্মিঙো কৰিব বিচাৰে চ' এই আপোনালোকে আচলতে বিজনেছ হিচাপে লওক বা এইটো আপুনি এজন গ্ৰাহক হিচাপে লওক আপুনি বহুত কথা জানিব লাগিব সেইকাৰণে এজন ব্ৰিডাৰৰ ওচৰত গৈ সম্পূৰ্ণ তাৰ ডিটেইলছ লওক আৰু তাৰ পিছতে আপুনি তাৰ ডিচিশ্যনটো লওক লাগিলে আপুনি বিজনেছ কৰক নাইবা কুকুৰ এটা ঘৰৰ কাৰণে কিনক সেই সতৰ্কখিনি আপোনালোকক দিবৰ বাবে আমি এই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰিছিলোঁ আৰু এটা নতুন এটা ইউনিক থিম নতুন নহয় আচলতে বহুত দিনৰ পৰা কৰি আছে তেখেতলোকেও কৰি আছে বহুত মানুহ আছে আৰু এটা ইউনিক থিম য'ত সম্পূৰ্ণ ঘৰটো বনাই দিছে তেখেতলোকে এখন ফাৰ্ম চ' যেনিয়ে আপোনালোকে চাই তেনিয়ে আপোনালোকে দেখিব কুকুৰৰ বিভিন্ন ধৰণৰ ৰুম আৰু আচলতে এইটোৱে নহয় যে ইয়াত ৰুম আছে এইফালেও বহুত কেইটা ৰুম আছে ঘৰৰ ভিতৰত চ' তাতো তেখেতলোকে কুকুৰৰ কাৰণে বিভিন্ন ধৰণৰ ৰুম বনাই দিছে তেখেতলোকৰ কাৰণে বহুত ধৰণৰ সুবিধা কৰি দিছে চ' এনেকৈ ধৰণেও আচলতে কৰিব পাৰি আৰু বহুত কাম আৰু বহুত মানুহ আমাৰ ঘৰত বহি থাকে কিছুমানে কুকুৰ বহুত ভাল পায় চ' বা জীৱ জন্তু ভাল পায় তেখেতলোকে এনেকুৱা ধৰণেও কৰি কিছুমান কাম আৰম্ভ কৰিব পাৰে আৰু আপোনালোকে লাষ্টত কি ক'ব আমাৰ যোনসকল দৰ্শক আছে আৰু এনেকুৱা কৰিব পাৰে মানে কিছুমান আজিকালি আৰু এটা প্ৰচলিত হৈ আছে আমি হোষ্টেল হিচাপে কোনোবা এতিয়া মানুহবিলাক যে ভাবে মই কুকুৰ এটা ল'লোঁ কুকুৰটো মই ক'ৰবাত ফুৰিব গ'লে সেইটো ক'ত থ'ম মোৰ এইটো যন্ত্ৰণা হ'ব নালাগে ঘৰত প্ৰব্লেম হয় আচলতে যদি চব গুচি যায় কুকুৰটো ক'ত থৈ যাব আজিকালি সেইটো কাৰণে এটা এনিমেলৰ মানে কুকুৰৰ পেট বৰ্ডিং বা হোষ্টেল আছে আমাৰো দিওঁ সেনেকুৱা কিন্তু তেনেকৈও বহুতে কৰি আছে পূৰা নকৰি জাষ্ট খালি হোষ্টেল হিচাপে যে ইমান দিনৰ কাৰণে গ'ল তো তাৰপিছতে তুমি মানে তাক হোষ্টেলত থৈ গ'লা হোষ্টেলত সেইকেইদিন ভালকৈ মানে তাক ট্ৰিটমেণ্ট দি মেলি ৰাখিলে বিনিময়ত তুমি এটা পইচা দিলা আৰু যোনে ৰাখিলে সিহঁতৰো হেল্প হৈ গ'ল আৰু পইচা এটা ইনকাম হৈ গ'ল আৰু যোনে মানে এয়া কৰিছে তাহাঁতৰো হেল্প হৈ গ'ল ভাইচ ভাৰ্চা চ' সেইবিলাক সুবিধাও থাকে সেইটো ইচ্ছা কৰিলে আমাৰ ল'ৰাই কৰিব পাৰে পাৰে আৰামছে কৰিব পাৰে সেইটো এটা থাকিল আৰু এটা কথা ব্ৰিডাৰ্ছক কিয় প্ৰমোট কৰিব লাগে মানুহে ভাবে কি ব্ৰিডাৰ্ছবিলাকে জোৰ জবৰদস্তি কৰে সেইবিলাক জোৰ জবৰদস্তি নকৰে চবে এইটো বহুত ভুল কনচেপ্ট জেনেৰেলাইজ নকৰিব ব্ৰিডাৰ্ছক মানে ব্ৰিডাৰ্ছৰ পৰা যেতিয়া লয় তো ব্ৰিডাৰ্ছে আপোনাক সেইখিনি আপোনাক মিছা কৰিব নোৱাৰে ব্ৰিডাৰ্ছে আপোনাক সেইখিনি সঁচা তথ্যৰ ওপৰতহে ভিত্তি কৰিহে পাপিটো দিব আৰু এনেকুৱা নহয় যে ব্ৰিডাৰ্ছ আৰু চব ব্ৰিডাৰ্ছে যে যেনেকৈ আপুনি আমি ৰাখিছোঁ বা চবেই সেনেকৈ নাৰাখিবও পাৰে মই সেইটো ক'ব নাযাওঁ আচলতে পাৰিলে গৈ পেলাই চাব লাগে নিজে যেতিয়া আপোনালোকে ভিজিট কৰিব তেতিয়া ভিজিট কৰিলে আপোনালোকৰ নিজৰ এটা মানে এটা কনচেপ্ট এটা ক্লিয়াৰ হৈ যাব যে কোনটো পৰিৱেশত আচলতে কুকুৰখিনি ৰাখিছে বা কেনেকুৱা পৰিৱেশত দি পেলাই সেনেকুৱা কৰিলে এইটো ভাল হৈছে নে নহৈছে সেনেকুৱা আৰু মই এটা কথা ক'ম যেতিয়া কিবা এটা ল'ব গৈছা এইটো আগত কনচেপ্টটো নাৰাখিবা যে মই চবতছে চিপৰ পৰা যাম চবতছে চিপৰ পৰা যোৱা সেইটোতছে মানে সেয়া নাই আৰু কি ব্ৰিড ল'বা ভাল ব্ৰিড ল'বা আৰু ব্ৰিডাৰ্ছবিলাকৰ লগত থাকিলে আৰু এটা কথা হেল্প হয় সিহঁতক ভেট কেয়াৰখিনি আমি প্ৰায় হেল্প কৰি দিওঁ মানুহক যিহেতু আমি ডেইলি গতানুগতিত থাকোঁ চ' আমি এজন ভেটেনেৰী ডক্তৰ নহ'লেও আমি আমাৰ নলেজখিনি প্ৰেক্টিকেল নলেজখিনি আহি যায় সেইখিনি এতিয়া কথা এটা কৈছোঁ এটা কেতিয়াবা সিহঁতৰো ডিপ্ৰেশ্যন হয়
আমি এজ আ হেৰি পটককৈ গ'লে সেইটো আমি আইডিয়া নাপাম কি হৈছে কি হোৱা নাই কি নাই সেনেকুৱা চ' ডিপ্ৰেশ্যনো হ'ব পাৰে সিহঁতৰ বহুত সিহঁতৰ এংজাইটিও থাকে কিছুমানৰ বেলেগ বেলেগ ধৰণৰো বেমাৰো আহিব পাৰে কিন্তু সিহঁতৰো ডিপেণ্ড কৰে চ' সেইবিলাকৰো থাকে আৰু কিছুমান সাধাৰণ সৰু বেমাৰ এটা হ'ব পাৰে সেইখিনি আপুনি পটককৈ হয়তো ভেট কেয়াৰ লওঁতে ভেটে এটা পটককৈ সেয়া লৈ যায় চাৰ্জিং কৰে কিবা কৰে সেইটো সিহঁতৰ প্ৰফেশ্যন কিন্তু মানুহে এজন যেতিয়া আমি ব্ৰিডাৰৰ পৰা লয় তেতিয়া আমাৰ সেইখিনি আইডিয়া আহি থাকে যে এইটো এনেকুৱা চিটুৱেশ্যন হৈছে এইটো কাৰণে এনেকুৱা হৈছে সম্পূৰ্ণ সুবিধাখিনি আপোনালোকে কৰি দিব পাৰে চ' সেইখিনি থাকি যায় সেইখিনি সদায় থাকে হয় আচলতে যদি আপোনালোকক বিচাৰে চ' তেনেকুৱা ধৰণে কৰিব পাৰে যেনেকৈ আমাক জনালে সম্পূৰ্ণ ভিডিঅ'টো যদি আপুনি চাইছে গম পাইছে আমাক জনোৱা হৈছে যে আপুনি যদি এখন ফাৰ্মো কৰিব নিবিচাৰে এখন ফাৰ্ম নালাগে মই ইমান ডাঙৰকৈ কৰিব নিবিচাৰোঁ আপুনি কিছুমান হোষ্টেল খুলিব পাৰে যোনটো ডগ হোষ্টেল বুলি কোৱা হয় আজিকালি এই কনচেপ্টটো পাইছে হয় আমাৰ ঘৰতো এটা কুকুৰ আছে যোনটো কুকুৰ খেদিয়া সদায় আমি যদি ঘৰৰ মানুহ গোটেইখিনি কেতিয়াবা ক'বলৈ যাওঁ চ' তেতিয়া তাক লৈ যাবলগীয়া হয় নহ'লে কোনোবাই এজন ঘৰত থাকি যাবলগীয়া হয় চ' এই প্ৰব্লেমটো আচলতে সদায় চব মানুহৰ দেখা যায় চ' আপোনালোকে সেইটো কৰিব পাৰে যে কেনেবাকৈ এখন ঘৰত গাঁৱত যিকোনো জেগাত আপুনি ডগ হোষ্টেল খুলিব পাৰে য'ৰ জৰিয়তে আপুনি স্বাৱলম্বী হ'ব পাৰে কাৰণ আচলতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে সেইবাবে লৈ আহোঁ সদায় যেতিয়া আপুনি এটা নতুন কিবা কনচেপ্ট শিকিব পাৰে আজি আমাৰ ভিডিঅ'টোত আপুনি এটা আশা কৰোঁ এই ডগ হোষ্টেলৰ যোনটো কনচেপ্ট আচলতে এই কনচেপ্টটো নতুনকৈ শিকিব পাৰিলে আৰু লগতে কেনেকৈ ধৰণে এটা কুকুৰ পুহিব লাগে বহু কথা আহি পৰে চ' সবিশেষ কথা জানিবৰ কাৰণে যদি আপোনালোকে বিচাৰে আমি তেখেতলোকৰ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি দিয়া হৈছে আপোনালোকে যদি এটা কুকুৰ কিনিব বিচাৰে বা যিকোনো কথা জানিব বিচাৰে আপোনাৰ ঘৰত থকা কুকুৰটোৰ বিষয়ে আপোনালোকে ফোন কৰি কথা পাতিব পাৰে আৰু আমাৰ ভিডিঅ'টো আপোনালোকৰ বাবে সেইবাবে লৈছিলোঁ এটা নতুন কনচেপ্ট শিকাবৰ কাৰণে আৰু আশা কৰোঁ আপোনালোকে এই বহু কথা শিকিলে আৰু আপোনালোকে আমাৰ ভিডিঅ'টো যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি কেনেবাকৈ আপুনি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ